এভৰিৱান মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো সকলোকে নতুন বছৰৰ হিয়াভৰা শুভেচ্ছা জনালো আৰু বিহু আহি পালে মাত্ৰ মাজত 2 দিন আছে তো সকলোৱে বিহুৰ এতিয়া জাজুগাৰ কৰাত ব্যস্ত হৈছে থাকে আমিও অলপ চলপ বনাইছো আৰু এইটা মই পিঠা বনাবই ওলাইছো তেল পিঠা বুলি কয় মালপোৱা পিঠা বুলিও কয় আৰু মোৰ গাটো ইমান ভাল নাই আৰু বুলা মুখত কিমান কি ওলাই গৈছে পিম্পলছ আগতে তেনেকৈ ওলোৱা নাছিল কিয় যে ওলাইছে গম নাপাও আৰু মাথাটোত তেল লগাইছো সেইকাৰণে এনেকৈ দেখা হৈ আছে আৰু এই মাত্ৰ মই মেডিকেলৰ পৰা আহিলো মানে মোৰ প্ৰেছাৰটো একদম লো হৈ গৈছে বহুতখিনি কম আছে আৰু হিমোগ্লোবিনৰো কম হৈ আছে হিমোগ্লোবিন তো এই মেডিচিনবোৰ দিছে এতিয়া এই মেডিচিন খাব লাগিব তো তেতিয়াও হে আৰু মাৰ লগত যিখিনি পাৰিছো অলপমান বনাব চেষ্টা কৰিছো বেছি টাইমটো বেছি সময় মই থিয় থাকিব নোৱাৰো কান ভৰিখন বিষাব ধৰে তো এতিয়া মায়ে কৈছে তুমি তেল পিঠাখিনি বনোৱা মায়ে গুলি দিছে তে এতিয়া বনাব লৈছো আপোনালোকক দেখাই আছে বাৰু এখন কৰচেৰে দিছো এখন কৰচেৰে একদম জুখৰ হ'ব আৰু এটো পিঠাটো বনালে একদম একা ঠেনাতে বনাব লাগে লৰচৰ হ'ব নোৱাৰে আৰু চাইছে কি ধুনীয়াকৈ ফুলি গুষ্টিছে ওলটাই দিও আৰু এইখিনি যেতিয়া গুলে এইখিনি একদম একজেক্ট পারফেক্ট হ'ব লাগিব নহলে কিবা এটা যদি বস্তু কম হৈ যায় বা বেছি হৈ যায় পৰিমাণ তেতিয়া মানে পিঠাটো এনেকৈ নুঠে ফাটি যায় কিন্তু ধুনীয়াকৈ গোটেইখিনি হৈছে সেইবে পিঠাটো ধুনীয়াকৈ উঠিছে এই পিঠাটো একদম এটা এটাকৈ বনাব লাগে বহুত টাইম লাগে তেতিয়া থিয় হৈ বনাই আছো যিখিনি পাৰো বনাম বেছি থিয় হৈ থাকিলে একদম ভৰি বিষ উঠি যায় বনাই আছো আৰু একেটা আৰু এইটো পিঠা কোনে কোনে ভাল পায় কমেন্ট কৰি জনাব মোৰটো ভাল লাগে কিন্তু মই গৰমে গৰমে খাব বহুত ভাল পাওঁ তেতিয়া বহুত কোমল হৈ থাকে ইয়াতে চাউলৰ গুড়ি দিয়া গৈছে গুড় দিয়া গৈছে সোডা খাৰ দিয়া গৈছে গোৱামুড়ি দিয়া গৈছে মানে গোটেইখিনি মিলাই এই পিঠাটো হয় চাউল মানে খালি চাউল বৰা চাউল নহয় দে সবেতো জানে বনাবৰ কাৰণে এইখিনি বনোৱা হ'ল কেনেকুৱা হৈছে জনাব মই বনাব পাৰিছো নে নাই বনাই আছো আৰু আপোনালোকক অলপ পিছত লগ পাই আছো এইখিনি বনাই লও ইয়াতে ময়দা দিছে আৰু সুজি কি দিছে মা কৈ দিয়া ময়দা সুজি ৰিফাইন তেল চেনি নিমখ গোৱামুড়ি ইলাচি এইটো বিস্কুট পিঠা বনাব এনে গোটেইখিনি এতিয়া মাৰি আছে মিলাই কেনে ইয়াতে পানী দি দিছে অলপ অলপ পানী দি মেৰি থকা হৈছে ধুনীয়াকৈ বান্দৰ দিছে হা লুলু যা তুমি যা 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 আই ৰাণী যা 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 নহয় তোমাক বান্দৰে লৈ যাব আমাৰ এই ফুলডাল ইমান ধুনীয়াকৈ ফুলিছে যোনে আহে সবে ফুলডালৰ ওচৰত আহি কেনে লাৰি লাৰি চাই কৈ ইমান ধুনীয়া লাগিছে বোলে বহুতখিনি লাগিছে ফুল এইখিনি হৈ গ'ল তেল পিঠা
মই মূৰটো ধুই ললো বতৰ পুৰা ঠাণ্ডা একদম মূৰটো ধুই লৈছো বেছি একদম ঠাণ্ডা লাগি গৈছে আৰু মুখতো একদম অৱস্থাই নাই মোৰ গোটে গোটে উঠি উঠি আৰু এতিয়া বিস্কুট পিঠাখিনি বনাম মায়ে সেইখিনি মাৰি লৈছে এতিয়া বনাম আৰু এতিয়া বিস্কুট পিঠা বনাই থকা হৈছে হ'ব দেখাই আছো এতিয়া মায়ে এইখিনি মাৰি আছিলে যে ধুনীয়াকৈ মেথি লৈছে আৰু এইফালে তেলত ফ্ৰাই কৰি থকা হৈছে ডাঙৰ কেৰাহী দিয়া গৈছে বেছি বেছিকৈ এতিয়া জলদি জলদি হ'ব আৰু এইফালে চাওক কি ধুনীয়া হৈছে একদম ক্ৰাঞ্চি খাই বহুত ভাল লাগে এইটো পিঠাটো মচমচীয়া হয় একদম এতিয়া বিস্কুট পিঠাখিনি বনাই থকা এইখিনি আৰু আছে আৰু এবাৰ দিলে হৈ যাব এইখিনি দিছো এনে ফ্ৰাই হৈ আছে এইটো পিঠাটো বহুত ভাল লাগে আমাৰ এখেতে বিৰাট ভাল পায় এইটো পিঠা বিস্কুট পিঠা বেলেগ পিঠা ইমান নাখায় এইটো পিঠা কিন্তু ভাল পায় আমাৰ পিঠা বনোৱা হৈয়ে গৈছে প্ৰায় কালিমান আৰু অলপ চলপ বনালে হৈ যাব আৰু আমাৰ মায়ে পিঠা মানে অৰ্ডাৰো আহে মাৰ মানে বহুতে ঘৰত এনেকৈ আহে খাই তেতিয়া মানে কয় ইমান ভাল লাগে আমাকো দিব এনেকৈ মায়ে এতিয়া অৰ্ডাৰে দিয়া হৈছে মানুহে তো সেনেকুৱা অৰ্ডাৰো বনাই থকা গৈছে সেইকাৰণে আমাৰ বহু দিনৰ আগৰ পৰাই মানে সেয়া বিহুৰ পিঠা চিঠা বনাই থাকিবই লগা হৈছে অৰ্ডাৰ দিও থকা গৈছে দোকানত খুজিছে তো অৰ্ডাৰ দিয়ে এইটো পিঠা লাগে বুলি তো এইবিলাক বনাই দি থকা গৈছে আৰু ঘৰৰ কাৰণেও বনাই থকা গৈছে এনেকৈ মানে বনাই থকা গৈছে কেইদিনমান আগৰ পৰা মানে পিঠা এইবিলাক বনাই থকা গৈছে ৰেষ্ট নাই তো ধুনীয়া আৰু যোনে যোনে লৈছে অৰ্ডাৰ তো তেখেতসকলে মানে খাই ভাল পাইছে কাৰণে মানে আৰু অৰ্ডাৰ দি আছে দোকানৰ পৰা যোনে যোনে লৈ গৈছে তো সেইকাৰণে দোকানবিলাকত আৰু বিচাৰি আছে তো মায়ে ঘৰতে বনাই আমি নিজে পেকিং চেকিং কৰি দি আহোঁ তো দোকানৰ পৰা কাষ্টমাৰবোৰে লৈ যায় আৰু এনে ঘৰৰো কিছুমানে যোনে যোনে চিনি পাই জানে তেখেতসকলে ফোন কৰি কৰি মানে কৈছে ইটো পিঠা লাগে এনেকৈ তো তেখেতসকলে আহি লৈ যাব সেইকাৰণে পিঠা বনায়ে থকা গৈছে আমাৰ মই এইকেইদিন মানে ভিডিঅ' চিডিঅ' ভালকৈ বনাব পৰা নাই গা ভাল নাই কাৰণে আজি এতিয়া ভিডিঅ' এটা বনালোঁ এতিয়া এইখিনি ওলটাই দিছোঁ আৰু এবাৰ ওলটাই দিলে ধুনীয়াকৈ কালাৰটো উঠিব আৰু বেছি একদম ৰঙা কৰি দিলেও ভাল নালাগে কাৰণে এতিয়া আৰু এবাৰ এতিয়া অলপমান সিজি আছে ভিতৰৰখিনিতো সিজিব লাগিব নহ'লে ভিতৰ যদি নিসিজে আৰু খাই বেয়া লাগিব আৰু এবাৰ ওলটাই দিম হৈ যাব ধুনীয়াকৈ ৰংচোৱা হৈ আহি আছে বিস্কুট পিঠাখিনিও হৈ গ'ল গোটেইখিনি কেনেকুৱা হৈছে জনাব এইখিনি ঠাণ্ডা হ'ব দিব লাগিব অলপমান টাইম হৈ গ'ল এইখিনিও পিঠাবোৰ বনোৱা হৈ গ'ল ভাগৰ লাগিছে গধূলিয়ে হৈ গ'ল পুৰা এন্ধাৰে হ'ল ঠাণ্ডাও লাগি আছে অলপমান সেইকাৰণে মায়ে জুই ধৰি দিছে তেওঁ অলপমান জুই পোৱাওঁগৈ আৰু আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব লাইক ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্টত জনাব আপোনালোকে বিহুৰ যাই যোগাৰ কৰিছেনে নাই মই অলপমান মায়ে জুই ধৰিয়ে দিছে অলপমান জুই পোৱাই লওঁ ধুনীয়াকৈ জুইকুৰা জ্বলিছে মই জুই পোৱা বহুত ভাল পাওঁ এই দেখিছেনে আমাৰ এই সৰু পোৱালিটো ইও জুই পোৱাই একদম বহি ল'ব আৰু একদম
এই ৰাণী অলপমান টাইম জুই পাওঁ আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ